এইবাৰ সোণৰ বিস্কুটৰ উজান ঢকুৱাখানা সদৰ থানাত দুটা দিনৰ ভিতৰত 5টাকৈ সোণৰ বিস্কুট জব্দ কৰিছে ঢকুৱাখানা আৰক্ষীয়ে। তাৰে 3টাহে বিস্কুট প্ৰকৃত সোণৰ আৰু 2টা বিস্কুট লৌহ পদাৰ্থত সোণৰ প্ৰলেপ দিয়া নকল বুলি চিহ্নিত হৈছে। উল্লেখ্য যে 12 মাৰ্চত এক গোপন সূত্ৰৰ প্ৰম খেদি ঢকুৱাখানা আৰক্ষীয়ে ঢকুৱাখানা নগৰৰ কল্পতৰু কমপ্লেক্সত অভিযান চলাই অবৈধ 2টা সোণৰ বিস্কুট উদ্ধাৰ কৰিছিল আয়ুব আলীৰ নামৰ লোকজনৰ পৰা। আয়ুব আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত ঢকুৱাখানা আৰক্ষীৰ এটা দল তদন্তৰ বাবে নিশাই উপস্থিত হয় বৰপেটা জিলাৰ সদৰত থকা বিশেষ জুৱেলাৰীখনত। সৰবৰাহকাৰী আয়ুব আলীক লগত লৈ অভিযানকাৰী দলটোৱে বৰপেটাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত অনুসন্ধান চলাই গুৱাহাটীৰ এখন জুৱেলাৰীৰ পৰা সোণ সংগ্ৰহ কৰা তথ্য লাভ কৰে। লগে লগে ঢকুৱাখানাৰ পৰা যোৱা তদন্তকাৰী আৰক্ষী দলটো উপস্থিত হয় কামৰূপ মেট্ৰ' জিলাৰ ফেঞ্চি বজাৰত অৱস্থিত উমেশ বাবম হাজবেৰ প্ৰতিষ্ঠিত জুৱেলাৰী দোকানত। আৰক্ষীৰ দলটোৱে জুৱেলাৰী প্ৰতিষ্ঠানটোৰ পৰা 2টা নকল সোণৰ বিস্কুট আৰু এটা প্ৰকৃত সোণৰ বিস্কুট উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়। ওজন 56 গ্ৰাম 880 মিলিগ্ৰাম। ইয়াৰ মূল্য আজিৰ দিনত প্ৰায় 3,07,153 টকা হ'ব। ইপিনে সন্দেহযুক্ত সোণৰ প্ৰলেপ দিয়া নকল সোণৰ বিস্কুট দুটাৰ ওজন হ'ব ক্ৰমে 94 গ্ৰাম 520 মিলিগ্ৰাম আৰু 95 গ্ৰাম 639 মিলিগ্ৰাম। গুৱাহাটীস্থিত জুৱেলাৰীখনৰ স্বত্বাধিকাৰী উপস্থিত নথকাত দোকানখনৰ কৰ্মচাৰীক আটক কৰি অভিযানকাৰী আৰক্ষীৰ দলটোৱে ভাৰতীয় দণ্ডবিধি আইনৰ 379/411/420/34 ধাৰাৰ অধীনত এক গোচৰ নং 46/2022 পঞ্জীভূত কৰে। বৰপেটা জিলাৰ বানিয়েৰা পাৰা গড়েমাৰীৰ আয়ুব আলী, অমিৰ হুছেইন, কামৰূপ মেট্ৰ' জিলাৰ ভৰলুমুখ শান্তিপুৰৰ প্ৰবীণ মহাদেৱ সাৱন্ত, বৰপেটা জিলাৰ মংগলীপাৰাৰ ছমিন আলী, সুলেমান আলীক গ্ৰেপ্তাৰ কৰি লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।